নমস্কাৰ মই শেৱালী আপোনালোক সকলোকে শেৱালী সুবা দ্য ফ্ৰেগ্ৰেন্স অফ নাইট কুইন ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি বতৰটো অকণমান ঠাণ্ডা কালি ৰাতিৰ পৰা অকণমান বৰষুণ কিনকিনকৈ পৰি আছে বতৰটো অকণমান ভাল লাগি আছে তো ভাবিলোঁ আজি চিকেন মছলা কাৰীকে বনাওঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতে ৰেচিপিটো শ্বেয়াৰ কৰোঁ হয়তো সকলোৱে জানেই ঘৰতে বনাই চাগে কিন্তু মই বনোৱাৰ নিচিনাকৈ হয়তো আপোনালোকে নবনাবও পাৰে মই বনোৱাৰ দৰে এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন আৰু মোক জনাবলৈ নাপাহৰিব যে খাই কেনেকুৱা পালে তেন্তে হ'লে বেছি দেৰি নকৰোঁ বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ সো লেটস গেট ষ্টাৰ্টেড ইয়াৰ বাবে আমাক লাগিব 3টা পিঁয়াজ অলপমান নহৰু অকণমান আদা 5-6টামান কেঁচা জলকীয়া জালুক জিৰা গোটা জালুক জিৰা 3টা বিলাহী আৰু আলু মই মাংস দিয়া আলু খাই ভাল পাওঁ সেইকাৰণে 2টা আলু দিছোঁ আপোনালোকে ভাল নাপালে কমাইও দিব পাৰিব এতিয়া মই এই মছলাখিনি গ্ৰাইণ্ড কৰি মিক্সিত গ্ৰাইণ্ড কৰি মছলা বনাই লৈছোঁ আৰু আমাক লাগিব গৰম মছলা এতিয়া আমি এই বিলাহী আৰু 3টা পিঁয়াজৰ 2টা পিঁয়াজ চপ কৰি লৈছোঁ এতিয়া আমাৰ বনোৱাৰ ফালে এতিয়া গৰম তেলত মই এতিয়া বিলাহীখিনি আৰু পিঁয়াজখিনি একেলগে দি দিছোঁ আৰু মই ইয়াতে এড কৰিছোঁ অকণমান নিমখ এতিয়া মই এইখিনি অলপ ভালদৰে ভাজি এখন প্লেটত উলিয়াই ৰাখিম ঠাণ্ডা হোৱালৈকে এইখিনি উলিয়াই থৈ দিছোঁ অকণমান ঠাণ্ডা হোৱাৰ পিছত মই এটা মিক্সিত গ্ৰাইণ্ড কৰি এটা পিউৰি বনাই লৈছোঁ এতিয়া এই পিউৰিখিনি একাষৰীয়া কৰি থৈ মই আলুখিনি ভাজিবলৈ লৈছোঁ আলুখিনি মই অকণমান ৰঙাকৈ ভাজি ভাল পাওঁ আপোনালোকে কমকৈ ফ্ৰাই কৰিলেও হ'ব কিন্তু কালাৰটো বেছি ভাল হয় ৰঙাকৈ ভাজিলে হয় এতিয়া আহোঁ মই মাংসখিনিৰ ফালে এতিয়া মই গৰম কেৰাহীত অকল মাংসখিনি বহাই দিছোঁ মাংসখিনি 2 মিনিটমান ভাজি লৈ মই তাতে এড কৰিছোঁ নিমখ আৰু হালধি নিমখ হালধিৰে মই মাংসখিনি আধা ভজা হোৱাৰ পাছত মনত ৰাখিব মই আধা ভজা হোৱাৰ পাছতহে পিচি থোৱা মছলাখিনি এড কৰিছোঁ এতিয়া পিচি থোৱা মছলাখিনিৰে মই মাংসখিনি অলপ ভালদৰে ভাজি থাকিম অলপ ভালদৰে ভাজা হোৱাৰ পাছত মই ইয়াতে অকণমান ঢাকোন দি মাংসকণ থৈ দিম থৈ দিয়াৰ 2 মিনিটমানৰ পাছত এয়া চাওক কি ধুনীয়া কালাৰ এটা আহিছেই অলৰেডি তো ইয়াতে মই এড কৰিছোঁ সেই থৈ দিয়া এটা পিঁয়াজ সেই পিঁয়াজটো মই এতিয়া আকৌ 2 মিনিটমান মাংসখিনিৰ সৈতে ভাজি লৈছোঁ এতিয়া মই ইয়াতে এড কৰিছোঁ পিঁয়াজ আৰু বিলাহীৰ পিউৰিটো পিঁয়াজ আৰু বিলাহী পিউৰিটো দিয়াৰ পাছত চাওক কি ধুনীয়া কালাৰ এটা আহিছে পিঁয়াজ আৰু বিলাহী এনেদৰে ভাজি যদি পেষ্ট বনাই দিয়ে তেন্তে হ'লে ইয়াৰ কালাৰ আৰু টেষ্ট দুইটাই বহুত বেছি ভাল হৈ যায় এতিয়া চাওক কি ধুনীয়া এটা কালাৰ আহিছে তো মই এতিয়া ইয়াতে এড কৰিছোঁ গৰম পানী দিয়াৰ লগে লগে চাওক তৰকাৰী কালাৰটো কি ধুনীয়া হৈ আহিছে নহয়নে বাৰু এতিয়া মই এইখিনি অলপ ভালদৰে উতলিবলৈ দিছোঁ তৰকাৰীটো অকণমান ধোঁৱা ওলোৱাৰ বাবে কেমেৰাত ধোঁৱাটো লাগি গৈছে কাৰণে অকণ কালাৰটো ভালকৈ ধৰিব পৰা নাই কিন্তু কালাৰটো বহুত ধুনীয়া হৈছিলে এতিয়া অকণমান পানীটো কমা যেন পাইছোঁ তো মই ইয়াতে এড কৰিছোঁ অকণমান গৰম মছলা এতিয়া আকৌ মই মাংস তৰকাৰীখিনি উতলিব দিছোঁ মই গৰম মছলা সদায় অকণমান আগতীয়াকৈ দিওঁ যাতে ফ্লেভাৰটো গোটেই তৰকাৰীটোত সোমাই পৰে তেতিয়া মাংস তৰকাৰীটো খাই আৰু ভাল লাগে এয়া চাওক আপোনালোকৰ ডিলিচিয়াছ চিকেন মছলা কাৰী বনাই তৈয়াৰ হৈ গ'ল এয়া আপুনি ৰুটি ভাত পোলাও যিকোনোৰ লগতে পৰিৱেশন কৰিব পাৰে তেন্তে হ'লে ভিডিঅ'টো চাই যদিহে ভাল পালে তেন্তে হ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু যদিহে আপুনি মোৰ চেনেলত নতুন তেন্তে হ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যনছবোৰ আপোনালোকে পাই থাকে আৰু ইমান ধুনীয়া ঠাণ্ডা বতৰ এবাৰ কিন্তু ঘৰত ট্ৰাই কৰি চাবলৈ নাপাহৰিব আৰু মোক জনাবলৈ নাপাহৰিব যে খাই কেনেকুৱা পালে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু নতুন ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ আহিছোঁ নমস্কাৰ